সো বন্ধুসকল আপোনালোকে হয়তো দেখা পাইছে বহুত ইউটিউবাৰে আপোনালোকৰ ইণ্ডিয়ান আইডলৰ ডুপ্লিকেট ভিডিঅ'বিলাক যে বনায়। সো সেই ইণ্ডিয়ান আইডলৰ ডুপ্লিকেট ভিডিঅ'সমূহ কেনেকৈ বনায় বলক আজি আমি সেই বিষয়ে আলোচনা কৰিম। সো বন্ধুসকল সকলোকে নমস্কাৰ, আসসালামু আলাইকুম। মই নুৰুল, আপোনালোকে চাই আছে টপ 5 কণ্টেণ্ট ইউটিউব চেনেল। সো বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় যে ইণ্ডিয়ান আইডলৰ ডুপ্লিকেট ভিডিঅ' কেনেকৈ বনায়। সো বলক আজি আমি মূল বিষয়টোলৈকে আগবাঢ়ি যাওঁ। চাওক, আপোনালোকে হয়তো হিন্দী চেনেল বহুত পাইছে, কিন্তু অসমীয়াত আপোনালোকক বুজাই দিয়া হয়তো আমাৰ অসমৰ এনেকুৱা ইউটিউবাৰ বহুত কমে আছে। সো মই আপোনালোকৰ আগত আজি দাঙি ধৰিম কেনেকৈ আপোনালোকে ইণ্ডিয়ান আইডলৰ ডুপ্লিকেট ভিডিঅ'সমূহ একদম মানে বঢ়িয়াকৈ আপোনালোকে প্ৰফেশ্যনেল হিচাপে এডিটিং কৰি এটা ভিডিঅ' আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব। আৰু যদি আপোনালোকে ইউটিউব চেনেল খোলা নাই তেনেহ'লে আজিয়ে খুলি লওক। সেই বিষয়ে মই নেক্সট এটা ভিডিঅ' বনাই দিম, আপোনালোকে চাই ল'ব, চাই পিনি খুলি ল'ব, ঠিক আছে। চ' বলক বৰ্তমান সময়ত আইডলৰ যিবিলাক ভিডিঅ' শ্বৰ্ট ভিডিঅ' বা লং ভিডিঅ' আপুনি বনায়, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বহুত ভাইৰেল হৈ আছে আৰু বহুত ট্ৰেণ্ডিঙত চলি আছে। চ' আপোনালোকে যদি বৰ্তমান সময়ত যদি ইণ্ডিয়ান আইডলৰ ডুপ্লিকেট চেনেল এটা বনাই লয় তেনেহ'লে আপোনালোকে কিছুদিনতে আপোনালোকৰ চেনেলটো গ্ৰ' কৰিব পাৰিব, ঠিক আছে। চ' বলক বন্ধুসকল আজি আমি এইটো ভিডিঅ'ৰ মূল বিষয়টো আমি মানে সেইফালে আগবাঢ়ি যাওঁ। চাওক, আপোনালোকক মই A to Z কেনেকৈ বনাব লাগে সম্পূৰ্ণ দেখুৱাই দিম প্ৰচেছটো। বাকীখিনি মই আপোনালোকক স্ক্ৰীনশ্বট দি পিনি দেখুৱাই দিম, যিহেতু আপোনালোকে মই যদি ইয়াত আপোনাৰ ফোনটোত মানে হেৰি কৰি দেখাওঁ হয়তো ভালকৈ আপোনালোকে বুজি নাপাব। চ' মই স্ক্ৰীনশ্বট আপোনালোকৰ ছাইড লগাই দি আছোঁ, চাই ল'ব, ঠিক আছে। তো বলক আপোনালোকে পোনপ্ৰথমে এনেকুৱা মোৰ পিছফালে যি দেখা পাই আছে এখন গ্ৰীণ স্ক্ৰীণ, এনেকুৱা ধৰণৰ এখন গ্ৰীণ স্ক্ৰীণ লগাই ল'ব, ঠিক আছে। লগাই লৈ পিনে আপোনালোকে তাত এটা গান ধৰক এটা ফোনতে হওক বা এটা বক্সতে হওক আপোনালোকে গান লগাই ল'ব। গান লগাই লৈ পিনি সেই গানটোৰ লগত আপোনালোকে এই যেনেকৈ আপোনালোকে এই চাওক মই স্ক্ৰীনশ্বট লগাই দি আছোঁ, যেনেকৈ মই ৰিয়েক্ট কৰি আছোঁ ইয়াত, ঠিক সেনেকৈ আপোনালোকে ৰিয়েক্ট কৰিব। ৰিয়েক্ট কৰি পিনি আপোনালোকৰ গানটো সম্পূৰ্ণ হ'ল মানে আপোনালোকৰ ভিডিঅ'টো হৈ গ'ল। এতিয়া আপোনালোকে আপোনালোকে বন্ধ কৰি দিব। বন্ধ কৰি পিনি আপোনালোকে গুচি যাব কাইনমাষ্টাৰত। কাইনমাষ্টাৰ এপ্লিকেশ্যনটো অন কৰিব। অন কৰি লগে লগে আপোনালোকে সেই ভিডিঅ'টো লৈ আনিব। পিছফালে এটা আপোনালোকে লেয়াৰ লগাই ল'ব। লেয়াৰ লগাই পিনে আপোনালোকে যিটো ভিডিঅ' আপোনালোকে এতিয়া বনাইছে আপোনালোকে সেই ভিডিঅ'টো লৈ আনিব। লৈ আনি পিনে আপোনালোকে জাষ্ট যিটো ছঙত বনাইছিলে সেই ছংটো আপোনালোকে তাত এড কৰি দিব। অনলি অডিঅ' ছংটো এড কৰিলেই হ'ব। কৰি পিনে আপোনালোকে বা যদি আপোনালোকে ইণ্ডিয়ান আইডলৰ সেনেকুৱা ধৰণৰ ছং এড কৰিছিলে বা সেই ছঙতে বনাইছিলে তেতিয়াহ'লে সেই ছংটো আপোনালোকে লৈ ল'ব। লৈ পিনে আপোনালোকে তাৰপৰা চাওক মই আপোনালোকক কাইনমাষ্টাৰত সম্পূৰ্ণ প্ৰচেছ মই দেখাই দি আছোঁ। আপোনালোকে সেই ভিডিঅ'টো আনিব। আনি পিনে আপোনালোকে যি ঠাইত আপোনালোকৰ এই ইণ্ডিয়ান আইডলৰ সেই আপোনাৰ অন্য মানুহবিলাক আছে সেই মানুহবিলাক আপোনালোকে জাষ্ট কাট কৰি পিনি ৰাখি দিব আৰু বাকীখিনি আপোনালোকে মানে হেৰি কৰি পেলাই দিব বা আপোনালোকে বাদ দি দিব। তো এনেকৈ ধৰণে আপোনালোকে এডিটিং কৰিব। কৰি পিনে আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ যাব। পিছত আপোনালোকে সেই ভিডিঅ'টো প্লে' কৰি পিনে এবাৰ চাব কেনেকুৱা হৈছে। তো বন্ধুসকল যদি মই আপোনালোকক বুজাবলৈ পাৰিছোঁ তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদিহে পৰা নাই তেনেহ'লে আপোনালোকে তেওঁ কমেণ্ট কৰিব, তেতিয়াহ'লে মই নেক্সট আকৌ এটা ভিডিঅ' বনাই দিবৰ কাৰণে চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ এইটো ভিডিঅ' এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ লগত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বন্ধুসকল আজিলৈ ইমানে। নেক্সট আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।